কাৰ্বি আংলং জিলাৰ হাওৰাঘাট মহকুমাধিপতি কাৰ্যালয়তো বিগত 2016 বৰ্ষত প্ৰাক্তন মন্ত্ৰী হৰসিং ইংতিৰ প্ৰচেষ্টাত অসম চৰকাৰৰ দ্বাৰা স্থাপন কৰা হৈছিল। দুৰ্ভাগ্যজনকভাৱে আজিকোপতি এই কাৰ্যালয়টোৰ কোনো ধৰণৰ আন্তঃগাঁথনি কামসমূহ কাৰ্যকৰী নহল আৰু বিগত প্ৰায় 2টা বছৰ ধৰি এই কাৰ্যালয়টিত মহকুমাধিপতিকে ধৰি কোনো এজন কৰ্মচাৰী দেখিবলৈ পোৱা নাই ৰাইজে। তাৰোপৰি এই মহকুমাধিপতি কাৰ্যালয়টো হাওৰাঘাটৰ পৰিৱৰ্তে আন ঠাইলৈ হস্তান্তৰ কৰাৰ এক ষড়যন্ত্ৰও চলিছে বুলি জানিব পৰা গৈছে। এই সমগ্ৰ বিষয়টোত ক্ষোভিত হৈ সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচ্চকাই আজি হাওৰাঘাটৰ জনপ্ৰতিনিধি তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দেৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ইয়াৰ পিছতেই সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জিন্তু হাজৰিকাই বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে। আজি আমি হাওৰাঘাটৰ ডেপুটি স্পীকাৰ MEC ডাঙৰীয়াক অজিত দে ডাঙৰীয়াক হাওৰাঘাট ৰিজনেল হৈ এখন গুৰুত্বপূৰ্ণ হাওৰাঘাট চিভিল SDOটোৰ ওপৰত গুৰুত্বপূৰ্ণ এখন দাবী এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়। তেওঁ প্ৰদানখন আমাৰ 3টা মূল দাবী আছে যে যোনটো কংগ্ৰেছৰ আমোলত যোনটো 2016 চনত যোনটো আমি হাওৰাঘাট চাব ডিভিজনটো সকলো ৰাইজে যোনটো আমি পাইছিলোঁ, এই যোনটো হাওৰাঘাট চাব ডিভিজনটো এতিয়া ইয়াত কোনো মানে ডেভেলপমেণ্ট যোনটো চাব ডিভিজন হিচাপে যোনটো যেনেকুৱা ধৰণত অফিচ কাছাৰী বিভিন্ন ধৰণৰ যোনখিনি ষ্ট্ৰাকচাৰ যোনখিনি থাকিব লাগে সেইখিনি আমি লক্ষ্য কৰিব পৰা নাই। সেয়েহে আজি ইমিডিয়েটলি যাতে এইবিলাক কাম ফাংচনিংবিলাক যিবিলাক কাম থাকে সেইখিনি ইমিডিয়েটলি যাতে কাম কৰক, সেইকাৰণে আমি 3টা মূল দাবী প্ৰদান কৰি তেওঁক স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু তেওঁ আমাক জানিবলৈ দিয়ে যে এইটোৰ ওপৰত অতি সোনকালে গুৰুত্ব সহকাৰে কাউন্সিলৰ কৰ্তৃপক্ষসকলৰ ডিছকাশ্যন কৰিব আৰু হাওৰাঘাট চাব ডিভিজনটো অতি সোনকালে ব্যৱস্থা কৰিব বুলি তেওঁক আমাক জানিবলৈ দিয়ে। আৰু আমি ক'ব বিচাৰোঁ সংবাদ মাধ্যমৰ থ্ৰুদি যে অতি সোনকালে যদি হাওৰাঘাট চাব ডিভিজনটো যদি আমি নেপাওঁ তেতিয়াহ'লে ইয়াৰ ওপৰত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু সম্পূৰ্ণ জগৰীয়া হ'ব এই বিজেপি চৰকাৰখনে। অট'নমাছ কাউন্সিল কৰ্তৃপক্ষসকলে আমি পাইছোঁ আমাক ডেভেলপমেণ্ট লাগে, আমি ডেভেলপমেণ্টৰ নামত আজি আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। এটা দীঘলীয়া সংগ্ৰামৰ থ্ৰুদি আমি প্ৰতিবাদ কৰি আহিছোঁ, কিন্তু এই বিজেপি চৰকাৰখনে ডেভেলপমেণ্ট বুলি কয় কিন্তু আমি ডেভেলপমেণ্ট দেখিবলৈ পোৱা নাই। সেয়েহে আজি আমি MEC ডাঙৰীয়াক আজি এখন গুৰুত্বপূৰ্ণ স্মাৰকপত্ৰ প্ৰদান কৰি তেওঁ আমাক এইখিনি উন্নতি কৰিব বুলি, তেওঁ ডেভেলপমেণ্ট হ'ব বুলি তেওঁক আমাৰ আস্থা দিয়ে। যদি নহয় অনাগত দিনত গণতান্ত্ৰিক আন্দোলন হ'ব। গণতান্ত্ৰিক আন্দোলন কৰাৰ ক্ষেত্ৰত যদি ইয়াত যদি গণতান্ত্ৰিক আন্দোলনৰ ক্ষেত্ৰত যদি কোনো যদি বাধা বিঘিনি কিবা যদি ব্যৱস্থা যদি হয় তেতিয়া সম্পূৰ্ণ জগৰীয়া হ'ব এই বিজেপি চৰকাৰখনে। আমি সংবাদ মাধ্যমৰ দি তেওঁলোকক জনাব বিচাৰিছোঁ।